শিয়ালৰ দল এটা হাবিত বাস কৰিছিল। সিহঁতে প্ৰায়ে সিংহৰ ৰৈ যোৱা খাদ্য ভাগ কৰি খাইছিল। সেই শিয়ালবোৰৰ এটা বুঢ়া হৈ গৈছিল। ডেকা শিয়ালবোৰে তাক জোকাইছিল আৰু খাদ্যৰ ভাগ ল'বলৈ নিদিছিল। বুঢ়া শিয়ালে ভাবিলে, একো নকৰিলে ভোকত মৰি যাম। জাকটো এৰি তাই অকলে খাদ্যৰ সন্ধানত ৰাওনা হ'ল। তাই বহুদিন ইফালে সিফালে ঘূৰি ফুৰিছিল, কিন্তু ক'তো খাবলৈ একো পোৱা নাছিল। তাই য'তেই গৈছিল আন জন্তুবোৰে তাইক খেদি পঠিয়াইছিল। অৱশেষত ভোকত ক্লান্ত হৈ তাই গাঁৱৰ ফালে আগবাঢ়িল। ৰাতিৰ আন্ধাৰত তাই ৰাজপথত খাদ্য বিচাৰিবলৈ ধৰিলে। এনেতে হঠাৎ কেইটামান কুকুৰে তাইক দেখি খেদিবলৈ ধৰিলে। প্ৰাণ ৰক্ষা কৰিবলৈ শিয়ালটো দৌৰি গৈ এটা মুকলি ঘৰত প্ৰৱেশ কৰিলে। তাই পোনে পোনে গৈ কিবা দুৰ্গন্ধময় তৰল পদাৰ্থৰে ভৰা এটা ডাঙৰ পাত্ৰ এটাত পৰি গ'ল। তাত নীলা ৰং আছিল। কাপোৰত নীলা ৰং দিব ইয়াক ব্যৱহাৰ কৰা হৈছিল। আচলতে ঘৰটো আছিল এজন ধোবাৰ। শিয়ালটো ওলাই অহাৰ লগে লগে তাৰ শৰীৰৰ ৰং নীলা হৈ পৰিল। বাহিৰত থিয় হৈ থকা কুকুৰকেইটাই তাইক দেখি ভয় খাই পলাই গ'ল। শিয়ালটো বৰ আচৰিত হ'ল। বিপদ চেচ হ'ল মানে তাই মনে মনে হাবিলৈ উভতি আহিল। পানী খাবলৈ অৰণ্যৰ বিলখন পাওঁতে আন জন্তুবোৰে তাইক দেখি ভয়তে পলাই গ'ল। সকলোৱে কিয় পলাই গ'ল শিয়ালে বুজিব পৰা নাছিল। যেতিয়া তাই পানী খাবলৈ উঠিল তেতিয়া তাইৰ নিজৰ প্ৰতিচ্ছবি দেখিলে, এটা অদ্ভুত জিলিকি থকা নীলা জীৱ। তেতিয়া তাই সকলো কথা বুজি পালে। এই ৰংটোৰ কাৰণে কুকুৰকেইটা আৰু জীৱ জন্তুবোৰে তাইক ভয় কৰিছে। এনেতে এটা চতুৰ পৰিকল্পনা তাইৰ মনলৈ আহিল। তাই ভয় খাই থকা জীৱ জন্তুবোৰক ক'লে, তোমালোকৰ ৰক্ষাৰ বাবেই মোক ব্ৰহ্মাই পৃথিৱীলৈ পঠাইছে। ভয় কৰাৰ প্ৰয়োজন নাই। জীৱ জন্তুবোৰে তাইৰ কথা বিশ্বাস কৰি তাইক অৰণ্যৰ ৰজা কৰি তুলিলে। এতিয়া শিয়ালে নিজাববীয়াকৈ খাদ্য বিচাৰিব লগা হোৱা নাছিল। আন জন্তুবোৰে তাক খাদ্য আনি যোগান ধৰিছিল। এতিয়া বিলাসী জীৱন যাপন কৰিবলৈ ধৰিলে তাই। কিন্তু এদিন পূৰ্ণিমাৰ ৰাতি অৰণ্যখনৰ মাজত চন্দ্ৰৰ ওপৰত শিয়ালৰ এটা পুৰণি জাক এটাই হোৱা দিব ধৰিলে। সেই মাতটো শুনি তাইৰ পুৰণি স্মৃতিবোৰ জাগ্ৰত হৈ পৰিল। তাই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি মূৰটো ওপৰলৈ তুলি জোৰেৰে হোৱা দিব ধৰিলে। বাকী জীৱ জন্তুবোৰে তেতিয়াই থতমত খালে। ভালুকটোৱে ক'লে, আমাৰ ৰজাজন সাধাৰণ শিয়াল হয়। তাই আমাক বিশ্বাসঘাতকতা কৰিলে। আন জন্তুবোৰে চিঞৰি উঠিলে। খঙেৰে ভৰা সকলো জীৱ জন্তুৱে একেলগে নীলা শিয়ালটোক এটা শক্তিশালী পাঠ শিকালে। মিছা আৰু প্ৰতাৰণা বেছিদিন নাথাকে। প্ৰতাৰণা কৰি ওপৰলৈ উঠি যোৱাসকল নিশ্চয় এদিন নিজৰ সঠিক স্থান পায়। এই কাহিনীটো শুনি চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ আত্মীয় বন্ধু বান্ধৱী সম্পৰ্কীয় সকলোলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আগলৈ এনেকুৱা কাহিনী শুনিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিব যাতে আপলোড দিয়াৰ লগে লগে আপুনি নটিফিকেশ্যনটো পায়। আগলৈ আকৌ এনেকুৱা কাহিনী এটা লৈ আহিম। তেতিয়ালৈকে সুস্থ থাকক, সবলে থাকক আৰু আনন্দৰে থাকক। থেংক ইউ আজিৰ বাবে।